নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি ৰেডি হৈছোঁ যাবলৈ ৰুমৰ পৰা। ইয়াৰ পৰা আমি আছিলোঁ পাৰাখালীডোখৰ। এতিয়া আমি ৰুটি খালোঁ, ৰুটি খাই মেলি ইয়াত চাহ খাই আছোঁ। চাহ খাই এতিয়া আমি যামগৈ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, যে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে আমাৰ মাদাৰলেণ্ড একদম বিচনা পাই পৰি গ'ল। আৰু ৰুমটো ল'ৰা মানুহৰ ৰুম। অকণমান তেনেকুৱা হয় আৰু ছোৱালী থাকিলে বেলেগ কথা বাৰু। সেয়া পালোহি ভাগিনটোৰ ৰুম। ইয়াতে আমি আমাক আনিলেগৈ, আমি থাকিম আজি ৰাতিটো। তাৰপিছত কালি কি হয় দেখা যাওক। ভাত খাইছা? খাইছো। কিহে খাইছা? এই বজাৰ মাছে খাইছো। ভকুৱা কি বস্তু? মাছ। ভকুৱা মাছ বেয়া যাইছে একেবাৰে। ইয়া এইজন আমাৰ শিৱসাগৰ মানুহ। কি ধুনীয়া লাগিছে চব, কিমান ধুনীয়া লাগিছে পৰিৱেশটো। এইফালে পাহাৰকেইটা খিনি ওচৰতে আছে অলপ, কিন্তু মোবাইলত পাহাৰখিনি অলপ আঁতৰ লাগিছে এইখিনি। আৰু এইফালে হৈছে এইয়া বেলি ডুবু হৈ আছে, ডুবিছে আৰু বেলি। গুৱাহাটীৰ আবেলি ভাল লাগিছে, আপোনালোককো অকণমান দেখালোঁ। মোৰ ভাল লাগিছে পৰিৱেশটো। আৰু আচলতে এনেকুৱা পৰিৱেশত বেছিকৈ নথকা যে, সেইকাৰণে এদিনীয়াকৈ ভাল লাগে। আমি কামখিনি কৰি মেলি আহিলোঁ, কাম অলপ আছিলে আৰু তাৰপৰা ওলাই আহিলোঁ। খাই বৈ কামখিনি কৰিলোঁ, কৰি ভাগিনটোৰ ঘৰলৈ আহিলোঁ। ইয়াতো ভাত খালোঁ, আপোনালোকক দেখাইছোঁ। আৰু আমি আজি ইয়াতে থাকিম। কাইলৈও আমাৰ কাম অলপ আছে, কি হয় আৰু শেষ হয় নে নহয়। যদি শেষ হয় যামগৈ, আৰু যদি শেষ নহয় থাকিম। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে পৰিৱেশটো জনাবচোন। ধুনীয়া লাগিছে। বেটাক নানিলোঁ, তাক মিছ কৰিছোঁ একেবাৰে বহুত। সি দেখিলেতো একদম ক'বই আৰু মোক কিয় নিনিলা সেই বুলি ক'ব, কিন্তু উপায় নাই, এতিয়া কামত আহিছোঁ। নেক্সট আকৌ ফুৰিবলৈ তাক লৈ আহি আছোঁ, তেতিয়া অলপ ফুৰাব লাগিব। সি খুব আশা কৰে, এনেকুৱা পাহাৰীয়া জেগাবোৰ ফুৰিবলৈ ভাল পায় সি। তাকে যদি পাৰোঁ আহিম আৰু তাক লৈ। বেটাক নাই অনা, দেউতাকৰ লগত আছে।
আৰু এতিয়া তললৈ যাওঁগৈ। মা শুই আছে, মইতো শুবলৈ পোৱাই নাই। গাড়ীটো মা শুলে, ডাবল চিটত লৰা শুই আছে। মই এতিয়া আমি অকণমান ওলাই আহিছোঁ বজাৰ কৰিবলৈ। আৰু মোৰ লগত আছে এজনী মৰম লগা ভণ্টি। এতিয়া তাই যাবগৈ বোলে আমাক এৰি থৈ। যামগৈ আৰু লগ পাম বাৰু কেতিয়াবা। ভিডিঅ'টো কৰি থৈছোঁ অকণমান, কেতিয়াবা ভিডিঅ'তে চাই মনত পেলাম ন। যাবা দেই আমাৰ ফালে। আন্ধা হৈছে ন? আন্ধা হৈছে, আন্ধা হ'লেও উপায় নাই, তুমি যাবাগৈ যে সেইকাৰণে মই অকণমান তুলি ৰাখিছোঁ ইয়াতে। ঠিক আছে। গুৱাহাটীলৈ আহি মই প্ৰথমবাৰ এক্সিলেটত উঠিছোঁ। কোনোদিন উঠি পোৱা নাই আৰু আজি প্ৰথম উঠিছোঁ। ভয় লাগিছিলে বহুত পৰি যাম বুলি, কিন্তু পৰি নগ'লোঁ বাৰু, ৰক্ষা। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ পাওঁ যেন। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।